দিলে ইয়াক চালা আমাক বেগ নিদিয়ে CID ফুল লগা CID ফুল লগা CID ফুল লগা Hello CID ফুল লগা Hello CID office এই তহঁতে পাৰিবি নেকি আমাক ধৰিব আমি নদী পাৰত এটা মানুহ খতম দি দিলো তহঁতে আমাক ধৰিবলৈ তহঁতৰ লখিয়া 100টা কুকুৰ জন্ম হ'ব লাগিব 100টা কুকুৰ এই বল বল ইয়াত কাম নাই চাল A few moments later. হেল্ল' আপুনি চিন্তা নকৰিব আমি 2 দিনৰ ভিতৰত গোৱালিত আপোনালোকৰ গৰু পहुঁচাই দিম স্যার কি কলে ধৰিব নোৱাৰিলো আপুনি মাত্ৰ মালটো যোগাৰ কৰক মই 2 দিনৰ ভিতৰত গৰু পহুঁচাই দিম ৰাখিছো স্যাৰ ভিজিট কোৱা স্যাৰ বদতি খানা আমি সোনকালে যাব লাগে দয়া ইমিডিয়েট ঠেলাখন ৰেডি কৰা অভিজিৎ বলা ইমাৰ্জেন্সি 2 hours later. বেয়াকে মাৰিলে কাৰণেতো মই ছাৰে কুকুৰকেইটাই মানুহটোক কাপোৰ খুলি মাৰি পিনে আকৌ কাপোৰযোৰ পিন্ধাই থৈ গৈছে দাদা মানে ফোন মাৰিছিলে যে কি কৈছে সিহঁতে কৈছে বোলে আমাৰ নিচিনা 100টা কুকুৰ জন্ম হ'লেও সিহঁতক ধৰিব নোৱাৰো তুমি মোক 5 মিনিটৰ ভিতৰত ৰিপৰ্ট দিয়া ইয়াত এইবোৰ ঠাণ্ডা নকৰিবা এনে হাই প্ৰেছাৰ থকা হেল্ল' এই ক'ত আছ পটাপট ঠেলা লৈ আহি যা বেলকনি নিব লাগে তুমি দে অ'কে তাত আহিছে আমি এতিয়া গৈ থাকোঁ 2,000 years later. স্যার স্যার ছাৰ আমাৰ দম দিয়া মানুহকেইটা আমি পাই গ'লো তেনে ইমিডিয়েটলি বলা স্যার আপোনাৰ চেণ্ডেল কোন খাই আছে মাই গড বলক বলক স্যার বলা সোনকালে মাৰি লওক 6 hours later. ছাৰ সিহঁতে দেখোন নাচি আছে कुछ तो कुछ गड़बड़ है अभिजीत बोला ताहरा ওচৰত যাও অভিজিৎ ছাৰ সিহঁতৰ লগত আমিও নাচিব পাৰোঁ পোৱা যাব চাবলৈ ব'লা CID আহিছে দেখোন ছাৰ হওক একেলগে নাচিব ছাৰ এইকেইটা দেখোন পলালে পলালে কি কৰে মাই কি হ'ব এতিয়া মই অফিচত বহি মাতি মাৰি থাকোঁগৈ এতিয়া